নমস্কাৰ অসমীয়া শিক্ষামূলক ইউটিউব চেনেল দাপোনলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকৰ বাবে লৈ আহিছো নতুন চাকৰি খবৰসমূহ ডেইলি জব আপডেটসমূহ ভিডিঅটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাও যে আপোনালোকে এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়াই ভিডিঅটোৰ তলত থকা সাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি আমাৰ ইউটিউব চেনেলটোক সাবস্ক্ৰাইব কৰি লওক কিয়নো আমি প্ৰতিদিনে এই ধৰণৰ ভিডিঅ'সমূহ আপোনালোকৰ বাবে লৈ আহিম তেন্তে পলম নকৰি আহক আৰম্ভ কৰোঁ আমাৰ আজি ভিডিঅ'টি ASTUত ড্ৰাইভাৰ পদৰ বাবে আবেদন বিচৰা হৈছে নম্বৰ অফ পোষ্ট হৈছে এটা ডেট অফ ইণ্টাৰভিউ হৈছে 7 জুলাই 2018 টাইম অৰ্থাৎ সময় হৈছে পুৱা 10:30 বজাৰ পৰা 11 বজাৰ ভিতৰত আপোনাৰ ইণ্টাৰভিউ অনুষ্ঠিত হ'ব 10 বজাৰ পৰা 11 বজাৰ ভিতৰত লোকেশ্যন অৰ্থাৎ ইণ্টাৰভিউ স্থান হৈছে আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি অফিচ তেতেলিয়া ৰোড নিয়াৰ AEC জালুকবাৰী গুৱাহাটী 781013 এড্ৰেছটো আকৌ এবাৰ কৈ দিছোঁ আসাম সায়েন্স এণ্ড টেকনলজি ইউনিভাৰ্চিটি অফিচ তেতেলিয়া ৰোড নিয়াৰ AEC জালুকবাৰী গুৱাহাটী 781013 কোৱালিফিকেশ্যন হৈছে অষ্টম শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব আৰু লগতে এখন প্ৰফেশ্যনেল লাইট মটৰ ভেহিকল ড্ৰাইভিং লাইসেন্স থাকিব লাগিব আৰু নৰ্মেল দৃষ্টিশক্তি থাকিব লাগিব নৰ্মেল ভিজন দৰমহা অৰ্থাৎ স্যালাৰি হৈছে 8000 টকাকৈ প্ৰতি মাহে এটো ফিক্স পে হ'ব গতিকে আপুনি যদি এই ড্ৰাইভাৰ পদটোত এপ্লাই কৰিবলৈ বিচাৰে তেন্তে 7 জুলাই অনুষ্ঠিত হ'বলগীয়া ইণ্টাৰভিউলৈ যাব তেন্তে প্ৰিয় বন্ধু বান্ধৱীসকল আজিলৈ এই ভিডিঅ'টো ইমানেই ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে এনে ধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ বাবে আমাৰ ইউটিউব চেনেলটোক সাবস্ক্ৰাইব কৰি লওক ধন্যবাদ জয় অসম